আজি সমাজৰ মাজত কিমান বিশৃংখলা হৈ আছে নহয়নে? কিমান বিশৃংখলা হৈ আছে। নামঘৰত যেতিয়া দুজন বৃদ্ধ দেউতাই শাস্ত্ৰ পঢ়ে আৰু বাকীখিনিয়ে কি কৰে? কোনোবাই কেইজনমান গৈ সেই চাইডৰ ফালে গৈ তাচ খেল মাৰি থাকিলে, কেইগৰাকীমান কোনোবাই কেইজনমান গৈ সেই চাইডৰ ফালে গৈ তামোল কাটি খাই গৈ আছে। কিন্তু শাস্ত্ৰ পঢ়াৰ ওচৰত নাই, পঢ়ি আছে বোলে গালো গীত গ'ল বুলি তাই নাপালো আগু গীত গোৱাৰ নিচিনা গাই বোলে হৈ গ'ল এতিয়া মাৰ প্ৰসাদ গোটাব লাগে, মাৰ প্ৰসাদ খাব লাগে, সময় হৈ গ'ল। আমাৰ এনেকুৱা এজন ভক্ত নাই। দুখ লাগে আজি সমাজক চালে যে কি কৈ গৈছে শাস্ত্ৰত, আমাক ধুনীয়াকৈ অৰ্থটো ভঙাই দিয়কচোন। এনেকুৱা এজন ভক্ত তাত নাই। সূৰ্যমুখ কি কৈছে শাস্ত্ৰ, আমাক এইটো ভঙাই দিয়ক, অৰ্থ কি কৈ গৈছে। কিন্তু নাই আজি কোনোবাই প্ৰশ্ন সুধিবলৈ উত্তৰ দিবলৈ। তেতিয়াহ'লে আমি কি কৰি আছো? কি কৰি আছো আজি সমাজত? আমি চাইডত শাস্ত্ৰই কৈ গৈছে নিজ জাতি উচ্চ হ'ব, উচ্চ জাতি নিচ্চ হ'ব। হৈ আছে আজি, হৈ আছে। ব্ৰাহ্মণ পণ্ডিত গোসাঁই মহন্ত আজি জ্ঞানৰ পৰা বঞ্চিত হৈ গৈ আছে নহয়নে? জ্ঞান প্ৰাপ্তি কৰিব পৰা নাই। আমি মাত্ৰ হাই 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 লাগি আছো। কি ধন বেহাৰী হাত মন বেপাৰী, কি ধন বেহাৰী হাত বৈকুণ্ঠ যাবলৈ প্ৰভু নাম নললি চিনিও নললিবা। এই মনটোক কয় যে হে মন, কি ধন বেহাৰী, কিমান ধন লাগে। আজি ধনৰ কাৰণেতো হাই 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 হৈ আছে। হাই ধন, হাই সম্পত্তি, হাই ল'ৰা ছোৱালী, হাই মাটি বাৰী। এই মনটোক বুজাই আছে। ইমান আমি দিনে ৰাতি আমি টেনশ্যনত লাগি আছো, দিনে ৰাতি আমি চিন্তা কৰি আছো। এইটো লাগে, সেইটো লাগে, এইটো লাগে, সেইটো লাগে। মনটো কেতিয়াও আমাৰ ভৰিয়ে নাযায়, মন কেতিয়াও সন্তুষ্ট নাথাকে। মাত্ৰ আমি দিনে ৰাতি তাকে চিন্তা কৰিব লাগি আছো। তো সেইকাৰণে মনটোক কৈছে হে মন, কি ধন বেহাৰী তই বৈকুণ্ঠ যাবলৈ প্ৰভু নাম নললি চিনিও নললি বা। ভগৱানৰ ঘৰলৈ যাবৰ কাৰণে ৰাস্তা আমি চিনি লোৱাই নাই, ৰাস্তা বিচাৰি লোৱা নাই। মাত্ৰ বৰ্তমানৰ কাৰণে চিন্তা কৰিছো, বৰ্তমান। ভৱিষ্যতৰ কাৰণে চিন্তা কৰা নাই। বৰ্তমান এতিয়া আমাক লাগে, খাব লাগে, ফুৰিব লাগে, ভাল কাপোৰ পিন্ধিব লাগে, পাৰ্টিত যাব লাগে, ফুৰিব। ইমানকৈ আমি সীমিত হৈ আছো। সেইকাৰণে কৈছো যে যাবইতো লাগিব মনাই জমৰ ঘৰলৈ, নগলে নহ'ব মনাই দেহা এৰি থৈ। চিত্ৰগুপ্তইতো ফুলাদি খুলি জালি চাব, সেইদিনা কোনে বাৰু জামিন ল'ব। সেই সজ্জনসকল চাওক, হয়নে নহয়? ইমান ধুনীয়া দেহাটো এৰি আমি যাব লাগিব। কোনেও ক'ব নোৱাৰে মই ইমান ধুনীয়া আছো, মই কেনেকৈ যাম এই দেহাটো এৰি থৈ। যাবইতো লাগিব মনাই যমৰ ঘৰলৈ। যমৰ যেতিয়া যমৰজাৰ যেতিয়া আমাৰ আদেশ হ'ব, আমি এই সংসাৰৰ পৰা এদিন বিদায় ল'ব লাগিব। নগলেই নহ'ব দেহা এৰি থৈ। আমাৰ কাৰণে চিত্ৰগুপ্তই যেনেকৈ আমি আজি আহিলো, এই সৎসংগলৈ আহিলো, সৎসংগত বহিছো, আমি ধুনীয়াকৈ সৎসং শুনি আছো। আজিৰ দিনত, আজিৰ তাৰিখত, আজিৰ সময়ত
ক'বলৈ মই যোৱাই নাছিলোঁ, ক'ব নোৱাৰোঁ। আত্মাই সাক্ষী হ'ব, আত্মাই সাক্ষী দিব। গৈছিলোঁ, শুনিছিলোঁ, কাণে ক'ব মই শুনিছিলোঁ, চকুৱে ক'ব মই চাইছিলোঁ, ভৰিয়ে ক'ব মই গৈছিলোঁ, হাতেৰে ক'ব মই হাত চাপৰি বজাইছিলোঁ। তেতিয়াহ'লে আপুনি মিছা কি মাতিব? তো সেইকাৰণে কৈছে যে নগলে নহ'ব মনাই দেহাৰি থৈ, চিত্ৰা গুপ্তাই টুকুৰাটি খুলি জাৰি চাব, সেইদিনা কোনে বাৰু জামিন ল'ব। যদি আমি বেয়া কামত গৈছোঁ, সেয়াও গৈ আত্মাই সাক্ষী হ'ব, বোলে হয় হয় মই বেয়া কাম কৰিছিলোঁ। আত্মাই সাক্ষী হোৱাৰ লগে লগে এই শৰীৰৰ ভিতৰত চবতকৈ ডাঙৰ, চবতকৈ শ্ৰেষ্ঠ, চবতকৈ ৰাজা কোন হয়? চকু বেয়া হ'লেও ডাক্তৰৰ ওচৰত গ'লে চকু বনাই দিব, অপাৰেশ্যন কৰি আপোনাক চশমা দি দিব, দেখি পাব, বহুত দূৰলৈ দেখি পাব। দাঁতখিনি গুচি গ'লেও নকলি দাঁত লগাই দিব, কিনি দাঁতো আহি যাব। কাণ গুচি গ'ল বোলে, কাণে নুশুনা হ'ল, কাণত মেচিন লগাই দিব, সেইটো শুনি পাব। ভৰি এখন নাইকিয়া হ'ল, ভৰি কাটি গ'ল, ভৰি লগাই দিব, প্লাষ্টিকৰ ভৰি। এই শৰীৰত যিমান বস্তু আছে চব নতুনকৈ লগাই দিব। কিন্তু আত্মা যেতিয়া ওলাই যাব, কোনেও লগাব নোৱাৰে। আত্মা ওলাই যোৱাৰ পাছত, এই উশাহটো ওলাই যোৱাৰ পাছত কোনো ডাক্তৰে ক'ব নোৱাৰে যে মই আত্মা বা উশাহটো মই আকৌ ভৰাই দিছোঁ, ইমান টকা লাগিব। কোনোবাই ক'ব পাৰিব কিডনী ফেইল হৈ গ'ল বোলে, কিডনীও লগাই দিব, কৰোড় পইচা দিয়া মানুহ আছে। কিন্তু আত্মা ওলাই যোৱাৰ পাছত কোনেও লগাবলৈ নোৱাৰে। সজ্জনসকল চিন্তা কৰক, এই আত্মাৰ ভিতৰত কি বস্তু আছে? কাৰ শক্তিত আজি আমি বহি আছো? কাৰ শক্তিত মুখে মাত ওলাই আছে? নে ইয়াত কিবা বেটেৰী ভৰাই থোৱা আছে? নে ইয়াত কিবা লাইনৰ চুইচ দিয়া আছে? নে ইয়াত কিবা যন্ত্ৰ দিয়া আছে? এই মুখৰ আৱাজটো ক'ৰ পৰা ওলাই আছে? চিন্তা কৰক, আমাৰ হৃদয়ত আত্মা আৰু উশাহ চলি থকাৰ কাৰণে আমি জীৱিত হৈ আছো। যেনেকৈ আমাৰ দাদাসকলে, ভাইসকলে, ভণ্টিসকলে ডাঙৰ ডাঙৰ মোবাইল লৈ ঘূৰিছে, নহয় জানো? চবৰ লগত মোবাইল আছে, মোবাইলটো চবৰ লগত আছে। মোবাইলৰ ভিতৰত কি বস্তু আছে? মোবাইলটোৰ ভিতৰত কি বস্তু থকাৰ কাৰণে মই ফোন কৰিব পাৰিছোঁ? মোৰ বন্ধুৰ কাৰণে, মোৰ ঘৰৰ এবাৰ ফোন কৰিছোঁ, মই ক'ৰবাত বাহিৰত আছোঁ। কি আছে? এটা ইমান সৰু এটা চিম আছে। সেই চিমটো থকাৰ কাৰণে আমি কথা ক'ব পাৰিছোঁ। ইমান ডাঙৰ মোবাইলটোৰ ভিতৰত এটা সৰু সাধাৰণ এটা চিম আছে। চাওক, চিন্তা কৰক, যদি চিম কাৰ্ডটো ওলাই থৈ দিওঁ, কথা পাতিলে হেল্ল' হেল্ল' কৰিলে আৱাজ দিব জানো? দিয়ে। তো ঠিক তেনেধৰণে আজি আমাৰ এই জীৱনটো, দেহাটো ইমান ডাঙৰ এটা হেণ্ডছেপ হয়, ইমান ডাঙৰ শৰীৰটোৰ ভিতৰত এটা সৰু এটা আত্মা আছে আমাৰ হৃদয়ত। এই উশাহ চলি আছে, আৰু এই উশাহটো ওলাই যোৱাৰ পাছত, আত্মা ওলাই যোৱাৰ পাছত এই শৰীৰটোত একোৱেই নাই, একো বস্তুৱে নাই। ঠিক তেনেধৰণে চাওক ভক্তসকল, চিন্তা কৰক, আমাৰ হৃদয়তে লুকাই আছে প্ৰভু নিৰঞ্জন, নালাগে যাব গয়া কাষী বৃন্দাবন। হে ভক্তসকল, আমাৰ হৃদয়তো প্ৰভু লুকাই আছে বুলি ক'লে আমি কাশী, বৃন্দাবন, মথুৰা, দ্বাৰিকালৈ যদি যাওঁ পাম জানো? আপোনালোকে হাত উঠাই দিয়ক, কোনোবাই পাইছে যদি কওক। ইমান সমাজ বহি আছে, ভক্তসকল বহি আছে, কোনোবাই হাত উঠাই দিয়ক, বোলে মই গৈছিলোঁ, হয় তাত পাই আহিলোঁ, ভগৱান শ্ৰীকৃষ্ণ মুৰলী বজাই একদম দৰ্শন দিছিলে। উঠাই দিয়ক হাত। কেলে? কোনেও উঠাব পৰা নাই, নাই পোৱা, সেইকাৰণে উঠোৱা নাই। তো সেইকাৰণে কৈছে যে হৃদয়তে লুকাই আছে প্ৰভু নিৰঞ্জন, নালাগে যাব গয়া কাষী বৃন্দাবন। আমাৰ হৃদয়ত থকা প্ৰভুক আমি বিচাৰো। প্ৰভু আছে,
বাহিৰত নাই, আমাৰ ভিতৰতে আছে। হৃদয়ত থকাৰ কাৰণে আমি চব কৰিব পাৰিছোঁ। প্ৰভুৰ শক্তিত আমি চলিব পাৰিছোঁ, তেখেতৰ শক্তিত আমি খাব পাৰিছোঁ। চব ভগৱানৰ শক্তি বলতে আমি জীয়াই আছোঁ। কিন্তু উশাহটো ওলাই যোৱাৰ পাছত কি হয়? আজিতো আমাৰ এটাই নাম আছে, নহয়নে? কোনোবা মা দেউতা আৰু বেলেগ নাম মৰমত ৰাখিব পাৰে। আমাৰ এটাই নাম আছে, কিন্তু উশাহটো ওলাই যোৱাৰ পাছত কিমান এটা নাম হৈ যায় আপুনি গম পাইছেনে? শ্বাসটো ওলাই যোৱাৰ পাছত কিমান নাম হৈ যায়। কোনোবাই ক'ব ডেড বডি ক'ব, কোনোবাই ক'ব লাষ্ট ক'ব, কোনোবাই মৰি গ'ল বুলি ক'ব, কোনোবাই ক'ব মৰা ঘৰ বুলি ক'ব। কিমান নাম হৈ যায়। কিয় কাৰণে? কৈ থকা শক্তিটো, জীয়াই থকা শক্তিটো ওলাই গুচি গ'ল। কোনেও নাৰাখে ঘৰত। ঘৰৰ মানুহে দেখিলেও ভয় খাব, গাঁৱৰ সমাজে আহি লৈ যাব। সেইকাৰণে কৈছে যে পাপ পুণ্যৰ হিচাপ হ'ব মনায় জীৱনৰ বিয়লি পৰ কালাহি ৰবহি যে মনায় নৈয়াৰ বিচনাৰ কাষ কান্দিলে কাটিলে কিনো পাবা পাৰ লগত লাগিব জমৰ শাস্তি ভাৰ লগত লাগিব জমৰ শাস্তি ভাৰ। হে সজ্জনসকল, আমাৰ পাপ পুণ্য কোনদিনাখনি হিচাপ হ'ব? জীৱনৰ বিয়লি পৰত। বিয়লি মানে জীৱনৰ অন্তিমৰ সময়। উশাহটো ওলাই নোযোৱা আগতে আমাৰ পাপ পুণ্য এইবিলাক লেখা জোখা হিচাপ পত্ৰ চব হৈ যাব। মানুহে কয় বাদ দিয়া, মৰাৰ পাছত যি হ'ব হ'ব, কোনে জানে? মৰাৰ পাছত নহয়, আত্মা ওলাই যোৱাৰ পাছত নহয়, আত্মা থকা সময়তে অন্তিম সময়ত উশাহ বা চলি আছে অলপ অলপকে, সেইখিনি সময়ত আমাৰ হিচাপ নিকাচ চব লৈ ল'ব। দাগা পলা জোখ মাক হ'ব। আজিকালিতো দগা পলাটো দেখিয়ে নোপোৱা হৈছে। আজিকালি চব কম্পিউটাৰ। এই কাৰণে কৈছে যে এইবিলাক অন্তিমৰ সময়ত জোখা মুখা হ'ব। কাল আহি ৰবহি নৰিয়াৰ বেমাৰীজনৰ বিচনাৰ কাষত, কালে ধৰো 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 অৱস্থা। কালে আহি ৰৈ আছে, কেতিয়া আত্মা ওলাব, লৈ যাব। সেইকাৰণে হিন্দীত কৈছে যে মাৰ মাৰ কৰে প্ৰাণ নিকালে বহ গই নैन से नीर हंसा निकल गया पिंजरे से खाली पड़े रहे तस्वीर। সজ্জনসকল, মাৰ মান কৈছে মাৰি মাৰি প্ৰাণ উলিয়াই লৈ যাব। ইমান কেঁচা শৰীৰটোৰ পৰা বেতৰ মাৰ পৰিব, লোহাৰ মাৰ পৰিব, যেতিয়া আত্মা লৈ ওলাই লৈ গুচি যাব। যেনেকৈ কাউৰীয়ে চিলনীয়ে হাঁহ পোৱালি, কুকুৰা পোৱালি, মুৰ্গী পোৱালি আহি থাপ মাৰি লৈ যায়, ক'বই নোৱাৰে। ঠিক তেনেকৈ আমাৰ আত্মাৰ সেই জন্তুতে আহি থাপ মাৰি লৈ গুচি গ'ল। চাৰিওফালে বংশ পৰিয়াল বহি আছে, কোনেও তাৰ পৰা আঁতৰাব নোৱাৰে। জমাৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। চিন্তা কৰক, আজি আমি ভাবিছো, বৰ্তমানো আমি চিন্তা কৰি আছো, কিন্তু ভৱিষ্যত যে আমাৰ কি গতি হ'ব, ভৱিষ্যত কি গতি হ'ব? আজি আমি যাক আশা কৰি আছো, যাৰ কাৰণে আমি এটা ডাঙৰ আশা বুকুত বান্ধি লৈ আছো, কাৰ কাৰণে হ'ব? ল'ৰা ছোৱালী জন্ম দিছো,
তেওঁ মোক বৃদ্ধ অৱস্থাত পালিব খুৱাব, মোৰ ল'ৰা ডাঙৰ হ'লে বোৱাৰী আনিলে মোক পালিব খুৱাব বুলি আমি ভাবি আছো। তো সেইকাৰণে কৈছে যে পুত্ৰই মোক নোখোৱাই দেখাতে যিয়ে মোক নোখোৱাই লোকলৈ দিম। ভাজা মোৰ কালৰে বৰি মিছাতে মই ললো গলত জৰি। চাওক ভক্তসকল, কৈ দিলে কিমান ধুনীয়াকৈ যে পুত্ৰ মোক নোখোৱাই দেখাতে চিন। আজিকালি আমাৰ সন্তান যেনেকুৱা সময় আহিছে তেনেকৈ সন্তানৰ আজি দিমাগ বিবেক হৈ আহিছে। চাওক, সেই সন্তানে সেই পুত্ৰই খুৱাবলৈ মা দেউতা কিমান ডাঙৰ আশা বুকুত বান্ধি লৈ আছে, কিন্তু বৃদ্ধ অৱস্থাত সেই সন্তানো ল'ৰা নোখোৱাই। ছোৱালীওতো নিয়ম আছে, লোকৰ ঘৰলৈ দিবই লাগিব, উলিয়াই দিব লাগিব, বিয়া শাদী কৰি দিব লাগিব। সেইখিনি সময়ত পতি পত্নী বুঢ়া বুঢ়ী বৃদ্ধ অকলে থাকিব লাগিব। তেতিয়া বুঢ়াই কিবা ক'লেও বুঢ়ী খং উঠি যাব, বুঢ়ীয়ে নোৱাৰে কৰিবলৈ, কঁকাল বিষ আছে, শৰীৰৰ বিষ, আৰু বুঢ়াই গেজেং গেজেং কৰি থাকিব। বুঢ়ীও কিবা কৰে, বুঢ়াইও খং উঠিব, এই বুঢ়ী কি কেক কেক কৰি আছ, চুপ থাক। বুঢ়া বুঢ়ী কাজিয়া লাগি লাগি বহিব, ল'ৰা বোৱাৰী লৈ বেলেগকৈ থাকি যাব, ঘৰ বনাই বেলেগকৈ থাকিব। আপুনি কাক আশা কৰি আছে, কাক আশা কৰিছে আপুনি? কোনে অন্তিম সময়ত বৃদ্ধ সময়ত কোনে আমাক খুৱাব? সজ্জনো, তো সেইকাৰণে কৈছে যে আমাক কাৰ সাহাৰা লাগে, কাৰ সাহাৰা দি আমাক লাগিব? ভগৱানৰ সাহাৰা। আজি বৃদ্ধ আশ্ৰমত গৈ বুঢ়া বুঢ়ী হ'লে বৃদ্ধ আশ্ৰমত গৈ থৈ দিয়ে, কিমান দুখৰ কথা। যি ল'ৰা সন্তান মা দেউতাই জনম দি কিমান কষ্টৰে পালিলে, আজি চাওক সেই মা দেউতা বৃদ্ধ আশ্ৰমত গৈ নি থৈ, কিমান দুখৰ কথা। মই আপোনালোকক হাত জোৰ কৰিছো, ভাই ভনীসকলক, বিশেষ কৰি ভাই ভনীসকলক, যে মা দেউতাক কেতিয়াও আমি কষ্ট দিব নালাগে। মা দেউতা হৈছে মোৰ পিতৃ। প্ৰথম সংসাৰ দেখুৱাখনে হ'ল মা দেউতা। এই সংসাৰ আমাক কোনে দেখুৱালে? প্ৰথম সংসাৰ দেখুওৱা মা দেউতা হয়। মা দেউতাই সেৱা কৰিলে স্বৰ্গৰ প্ৰাপ্তি হ'ব। সময়ৰ তত্ত্বদৰ্শী গুৰুৰ প্ৰাপ্তি হ'লে আমাৰ আত্মাৰ কল্যাণ হ'ব। গতিকে চাওক, আহক, ইমান ধুনীয়া মানৱ জীৱন পাই আমি মা দেউতাই সেৱা কৰিবলৈ আমি শিকিব লাগিব। মা দেউতাই সেৱা কেনেকৈ কৰিব লাগিব, এনেকুৱা এখন সমাজ আমাক লাগিব। আজি এনেকুৱা এখন সমাজ আমাক লাগিব, তেতিয়াহে আমি মা দেউতাই সেৱা কৰিবলৈ আমি শিকিব পাৰিম। যদি আমি এনেকুৱা সমাজে পোৱা নাই, তেতিয়াহ'লে আমি কি শিকিব পাৰিছো? গতিকে আমাৰ শ্ৰৱণ কুমাৰ কেনেকুৱা আছিল? শ্ৰৱণ কুমাৰে নিজৰ অন্ধ কণা চকুৰে নেদেখা মা দেউতাক কাণত লৈ লৈ তীৰ্থ ভ্ৰমণ কৰিছিল। আমি সেই শ্ৰৱণ কুমাৰৰ দৰে আমি হ'বলৈ সকলোৱে চেষ্টা কৰোঁ। কিয়? আমাৰ ঘৰখন শান্তি হ'ব লাগে। নিজক নিজেই আমি যেতিয়া জানি পাম, তেতিয়াহে আমাৰ ঘৰখন শান্তি কৰিব পাৰিম। যদি মই নিজক নিজেই নাজানো, তেতিয়াহ'লে আমাৰ ঘৰত কেতিয়াও শান্তি হ'ব নোৱাৰে। গতিকে চাওক, আমাৰ খাদ্য হ'ল মেইন খাদ্যৰ বস্তু। আমি ভাল যদি খানা খাওঁ, जैसा पिएगा पानी, जैसा खाएगा अन्न ऐसा होगा मन, जैसा पिएगा पानी ऐसा होगा पानी। আমি ভাল ৰাস্তা ভাল অন্ন খাবলৈ আমি চেষ্টা কৰিব লাগে। কিয়? আমাৰ জীৱনটো ধন্য কৰিবৰ কাৰণে, আমি মহান হ'বৰ কাৰণে, ভক্ত প্ৰহ্লাদৰ দৰে হ'বৰ কাৰণে, শ্ৰৱণ কুমাৰৰ নিচিনা হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগে। গতিকে আমি তেনেধৰণৰ হ'বৰ কাৰণে আহক
আমি সকলোৱে এই মহান আত্মাৰ জ্ঞান সময় তত্ত্ব দেখি সময় শংকৰদেৱ বৰ্তমান এতিয়া আহি পালে। তেখেতে অকল অসমৰ কাৰণে নহয়, গোটেই বিশ্বৰ মানৱৰ কল্যাণৰ কাৰণে আহিলে। অকল অসমৰ কাৰণে নহয়, গোটেই ব্ৰহ্মাণ্ডৰ কাৰণে তেখেত আহিলে। এতিয়া এই ভক্তসকলক আত্মাৰ জ্ঞান দি মানৱ জ্ঞানী বনাবৰ কাৰণে, মানৱক ভক্ত বনাবৰ কাৰণে। আজি আপোনালোকৰ কাৰণে সাধু সন্ত সেৱাত লাগি আছে, কিন্তু আমি খন্তেক সময় উলিয়াই আমি আশ্ৰমলৈ আহো, সাধু সন্তৰ ওচৰত লগ কৰোঁ, আহি আমি মহান জ্ঞানৰ কথা শুনো। জ্ঞানৰ কথা শুনিলেহে আমাৰ জীৱনটো সাৰ্থক হ'ব। মানুহৰ জীৱন পোৱা সাৰ্থক কি বুলি কৈছে? জ্ঞানৰ প্ৰাপ্তি হোৱাৰ পাছতে আমাৰ জীৱনৰ সাৰ্থক হ'ব। গতিকে ভক্তসকল, আজি বহুত ভাল লাগিলে সকলো ভক্তক দেখা পাই। কিমান জিজ্ঞাসু ভক্তসকলো আছে। আজি চব আমাৰ এখন স্কুলৰ যিটো পেণ্ডেল বনাবৰ কাৰণে আজি আমাৰ জিজ্ঞাসু ভক্তসকলো ইয়াত বহুত তেখেতলোকে মেহনত কৰিছে। তেওঁলোকে সহায় সহযোগ দিছে। ইয়াত তেওঁলোকেও চব আজি কিমান পুণ্য প্ৰাপ্তি কৰিছে। কিয় কাৰণে? তেখেতলোকে সহায় সহযোগ কৰাৰ কাৰণে আজি ইমান ভক্তই জিজ্ঞাসু বা প্ৰেমী ভক্ত আহি সাধু সন্তৰ সান্নিধ্যত বহি এই সৎসংগৰ কথা শুনিছে। কিমান তেওঁলোকে জনমৰ পুণ্য প্ৰাপ্তি কৰিছে। সাধাৰণ নহয়। এই সৎসংগটো আপোনালোকে নতুন বুলি নাভাবিব। এই সৎসংগটো পৃথিৱী যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰা এই সৎসংগ, এতিয়া এই কলিযুগতো এই সৎসংগ আছে। তেতিয়াৰ পৰা আহি আছে। আদি সচ, যোগাদি সচ, নাম হেচ বিশ্বাস, নাম হৈছে বিশ্বাস। আজি 4 যুগৰ পৰা এই সৎসংগৰ যিটো নেকি আধাৰত মহা ঋষিমণি, মহা জ্ঞানী ভক্ত আজি ইতিহাস বনাই থৈ দিছে। গতিকে সৎসংগটো নতুন বস্তু নহয়। আপোনালোকে আহক। এই মানৱ যিটো ধৰ্ম, মানৱ ধৰ্মটো চাবলৈ গ'লে ইয়াৰ প্ৰশ্নৰ উত্তৰ নিজৰ লগতেই আছে। মানৱ ধৰ্ম মানে মানুহক যিটো বস্তুৱে ধাৰণ কৰি আছে, সেই বস্তু ওলাই গুচি গ'লে মানৱ ধৰ্ম নাই। সেই বস্তু থকাৰ কাৰণে আমি মানৱ ধৰ্ম হৈ আছো। কিছুসকলে জানিছে আৰু কিছুসকলে জনা নাই। ইমানতে পাৰ্থক্য আছে। মানৱ ধৰ্ম চবৰ লগত আছে, জনা আৰু নজনা ইমানেই পাৰ্থক্য আছে। গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ, সময় হৈ আহিছে। আপোনালোকে প্ৰায় 5টা বজাৰ পৰাই, 5-6টা বজাৰ পৰা ইয়াত আহি ভজন কীৰ্তন গাই আছেহি। আৰু এতিয়া আমাৰ ভাণ্ডাৰ বনাই আছে। সকলোৱে প্ৰসাদ নিচিনাকৈ আমি সকলোৱে খাই নিজৰ যাব লাগিব। আৰু যিবিলাক আপোনালোকে শুনিছে সৎসংগৰ বিষয়ে, সৎসংগৰ কথা আমি হৃদয়ত সদায় ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। যে কাৰ কাৰণে কৈছে? আমাৰ কল্যাণৰ কাৰণে আজি সাধু সন্তসকলে কৈছে। সেইখিনি কথা আমি ধুনীয়াকৈ মনত লৈ আমি নিজক নিজে জানিবৰ কাৰণে চেষ্টা কৰক। তো আগত আমাৰ ইয়াতে আছে, আমাৰ কিছুমান আয়ুৰ্বেদিক মেডিচিন আছে। আয়ুৰ্বেদিক মেডিচিন আমি লৈ যাওঁ। যেনেকৈ ৰাতি আমাৰ কেতিয়াবা ফটককৈ পেটৰ বিষ উঠি যায়, ফটককৈ কিবা জ্বৰ হৈ যায়। আমি ৰাতি ডাক্তৰৰ ঘৰলৈ যাওঁতে হয়তো ৰাতি, আজিকালি ফুৰিবলৈ কিমান ভয়, ৰাতি ঘৰৰ পৰা লৈ যাবলৈ কিমান ভয়। আজিৰ দিনত ভাল মানুহ নাথাকে। বাহিৰৰ জন্তুৰ কাৰণে ভয় নাই, মানুহৰ কাৰণে মানুহে ভয় হৈছে। এনেকুৱা সময় আহিছে। গতিকে ফটককৈ কিবা এটা হৈ গ'ল, আমি দৰবাৰৰ মেডিচিন যদি আমি ঘৰে ঘৰে ৰাখোঁ, ফটককৈ মেডিচিন খাই দিলেও ভাল হৈ গ'ল। পিছদিনাখনি আপুনি ডাক্তৰ ঘৰলৈ যাব পাৰে। তো সেইকাৰণে সৰু আমাৰ কিতাপো আছে, এনেকৈ সৎসংগৰ কিতাপ আছে। আপোনালোকে লগত লৈ যাওক। বেছি দামৰ নহয়, কমটি দাম। আপোনালোকৰ সেৱাৰ কাৰণে আমি লৈ অহা হয়। গতিকে মই ইমানকে কৈ সামৰণি মাৰিছোঁ। হৰি ওম তৎসৎ। প্ৰেম সে বড় আনন্দ।